নমস্কাৰ আজি হৈছে 31 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুবত কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আৰু জৰুৰী খবৰ হাইবনিগল আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক ভয়ংকৰ খবৰ ৰাজ্যত মুছলাধাৰ বৰষুণ অপৰিৱৰ্তিত বান পৰিস্থিতি ৰাজ্যত বানৰ ভয়ংকৰ পৰিৱেশ মুছলাধাৰ বৰষুণৰ পিছতে ফেনে ফুটুকাৰে বাঢ়িছে নদী বৰাকৰ কেইবাটাও প্ৰান্ত পানীৰ তলত বুৰ গৈছে বিপদ সীমাৰ ওপৰে বৈ আছে বৰাক নদী জলপৃষ্ঠ বৃদ্ধি পাইছে বৰাকৰ আন কেইবাখনো নদীত নিশা শিলচৰ চহৰৰ বিভিন্ন ঠাইত প্ৰৱেশ কৰিছে বৰাক নদীৰ পানী চহৰখনৰ জানিগঞ্জ চামৰাগুদাম মধুৰবন্দ বিলপাৰ আৰু বিভিন্ন অঞ্চলত সোমাইছে পানী ঘৰ এৰি সুৰক্ষিত ঠাইলৈ ঢাপলি মেলিছে বহু লোক ৰাজ্যৰ কেইবাখনো জিলাত ৩-৪ দিনলৈ জাৰি কৰা হৈছে ইতিমধ্যে ইয়েলো এলাৰ্ট ৰাজ্যত বানৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ হাইবনিগল ৪৫ ঘণ্টাৰ বাবে ধ্যানত প্ৰধানমন্ত্ৰী মোদী নিৰ্বাচনী প্ৰচাৰ শেষ কৰি ধ্যানত বহিল প্ৰধানমন্ত্ৰীগৰাকী ৪৫ ঘণ্টা দীঘলীয়া ধ্যান আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে কন্যাকুমাৰী বিবেকানন্দ শিলা স্মাৰকত ধ্যানত বহিল প্ৰধানমন্ত্ৰীগৰাকী ৩০ মেৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীগৰাকী বহিব ধ্যানত স্বামী বিবেকানন্দই ধ্যান কৰা সেই একে ঠাইতে ধ্যানত মগ্ন প্ৰধানমন্ত্ৰীগৰাকী ধ্যান মণ্ডপমত দিনে নিশাই ধ্যান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০০ নিৰাপত্তা আৰক্ষীয়ে পহৰা দি আছে প্ৰধানমন্ত্ৰীগৰাকীক নিৰ্বাচনী প্ৰচাৰ শেষ কৰি ধ্যানত বহিল প্ৰধানমন্ত্ৰী ৪৫ ঘণ্টাৰ দীঘলীয়া ধ্যান আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ জৰুৰী খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ হাইবনিগল হিন্দু যুৱতীৰে মুছলমান যুৱকৰ বিবাহ বৈধ নহয় মুছলিম আইনেও এনে বিবাহক মান্যতা নিদিয়ে মুছলিম পাৰ্চনেল লতো এনে বিবাহত আছে নিষেধাজ্ঞা এই ক্ষেত্ৰত মুছলিম আইনেও বান্ধি দিছে নিয়ম পূৰ্তি পূজক বা অগ্নি পূজক হিন্দু যুৱতীৰে মুছলিম যুৱকৰ বিয়া হ'ব নোৱাৰে হিন্দু যুৱতী আৰু মুছলিম যুৱকৰ আবেদন খাৰিজ ন্যায়ালয়ত আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰি ন্যায়ালয়ত কৰিছিল আবেদন স্পেচিয়েল মেৰিজ এক্টৰ সুবিধা লৈ বিচাৰিছিল আৰক্ষীৰ সুৰক্ষা মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে এই আবেদনখন স্পেচিয়েল মেৰিজ এক্টৰ দ্বাৰা পঞ্জীয়ন কৰিলেও এনে বিবাহ মান্যতা নাপায় নিজ নিজ ধৰ্ম পালন কৰি বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছিল দুয়ো যুৱক আৰু যুৱতীগৰাকীয়ে ধৰ্ম সলনি কৰিলে মান্যতা পাব বিবাহে কোনো এগৰাকীয়ে আন গৰাকীৰ ধৰ্ম গ্ৰহণ কৰিলে বৈধ হ'ব বিবাহ হিন্দু যুৱতীৰে মুছলমান যুৱকৰ বিবাহ বৈধ নহয় আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ হাইবনিগল অসম আৰক্ষীত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ অনলাইন সামাজিক মাধ্যমক ব্যৱহাৰিকভাৱে ধন আহৰণৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ তথ্য আমাৰ নিয়মীয়া নিৰীক্ষণত ৰখা পৰিছে চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা এনে ব্যৱসায়িক কাম কাজ নিয়ম বিৰোধ আৰু এই কৰ্মচাৰীগৰাকীৰ এনে কাৰ্য প্ৰমাণিত হোৱাত তেওঁক তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে আৰু বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰক্ষী বিভাগৰ লোকসকলক সামাজিক মাধ্যম ব্যৱহাৰ ক্ষেত্ৰত চৰকাৰী আৰু বিভাগীয় নিয়ম নীতি মানি চলাৰ বাবে নিয়মীয়াকৈ সকীয়াই থকা হৈছে আৰু এনেধৰণৰ কাম কাজত নিয়োজিত নহবলৈ নিৰ্দেশ দিয়া হৈছে এইবাৰ এই টুইট আগবঢ়াইছে জিপি সিঙে